মুখেৰে মা বুলি উচ্চাৰণ কৰিবলৈ ভালদৰে শিকাই নহ'ল। এবছৰীয়া কণমানিক এৰি স্বৰ্গগামী হ'ল চিকিৎসক মাতৃ। এবছৰীয়া পুত্ৰৰ জন্মদিনত মাতৃৰ মৃত্যু। নিজৰ জন্মদিনত মাতৃহাৰা হ'ল এবছৰীয়া এটা কণমানি। হাস্পতালৰ মৃত্যুসজ্জাত থকা অনিন্দিতাই নিজৰ পুত্ৰৰ উপজা দিনত পুত্ৰক এবাৰ চাবলৈ ব্যাকুল হৈ পৰিছিল। মাতৃৰ শেষ ইচ্ছা পূৰণৰ বাবে কণমানি পুত্ৰক হাস্পতাললৈ নিয়া হৈছিল যদিও পুৱাই চকু মুদিলে মাতৃ। অসহনীয় বেদনাৰ ছবি দেখিলে আপুনিও উচুপি উঠিব। অনাগত দিনত মাতৃৰ মৃত্যুৰ দিনটোতেই আয়োজন কৰিব লাগিব পুত্ৰৰ উপজা দিনত। আজি শোকস্তব্ধ এটা মৃতকৰ পৰিয়াল। কণমানি পুত্ৰক সাৱটি মৃতকৰ স্বামীৰ আজিৰে পৰা আৰম্ভ হ'ল জীৱনৰ আন এক অধ্যায়ত। জীৱন যুঁজত হাৰ মানিলে ডাক্তৰ অনিন্দিতা পাটোৱাৰী। 10 মাহে কৰ্কট ৰোগৰ সৈতে চলিছিল অনিন্দিতাৰ জীৱন যুদ্ধ। অৱশেষত এবছৰীয়া পুত্ৰ সন্তানক এৰি অকালতে বিদায় ল'লে এগৰাকী তৰুণ চিকিৎসকে। গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়ৰ মাইক্ৰ'বায়'লজি বিভাগৰ ডেমনষ্ট্ৰেটৰ হিচাপে কৰ্মৰত আছিল 32 বছৰীয়া ডাক্তৰ অনিন্দিতা পাটোৱাৰী। জ্যেষ্ঠ সাংবাদিক অচ্যুত কুমাৰ পাটোৱাৰীৰ ককাই অজিত পাটোৱাৰীৰ কন্যা আছিল ডাক্তৰ অনিন্দিতা। অতি মেধাৱী ছাত্ৰী অনিন্দিতাই সত্ৰীয়া নৃত্যশিল্পী হিচাপেও বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। 2022 চনত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ মাইক্ৰ'বায়'লজি বিভাগৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ ৰূপে স্বৰ্ণপদক লাভ কৰিছিল ডাক্তৰ অনিন্দিতা পাটোৱাৰী। যোৰহাট মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ স্নাতক শ্ৰেণীত পঢ়ি থকাৰ সময়ত অনিন্দিতাই লণ্ডনৰ গ্ৰীণউইচ বিশ্ববিদ্যালয়ত গৱেষণা পত্ৰৰ লগতে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। সত্ৰীয়া নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰৰ অন্যতম প্ৰিয় শিষ্যা আছিল অনিন্দিতা পাটোৱাৰী। স্বামী ভাৰ্গৱ কলিতাৰ লগতে এবছৰীয়া পুত্ৰক এৰি গুচি গ'ল অনিন্দিতা পাটোৱাৰী। আৰু আমিও জনালোঁ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা।